হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ পিছফালে যে দেখিছে এইকেইজোপা হৈছে চেনিয়া কল। বহুতে চেনিকল বুলি কয়, কিন্তু আমি কওঁ চেনিয়া কল, ঠিক আছে। আৰু এই কলগছ কেইজোপা আমাৰ ককাই আনিছিলে। তো ককাই এজোপা নে দুজোপা আনিছিলে মোৰ মনত নাই, কিন্তু আনিব যাওঁতে ময়ো আছিলোঁ হা। ওচৰৰ মানুহৰ ঘৰৰ পৰা আনিছিলোঁ, চিপপাং দি ময়ে খান্দিছিলোঁ। তো আমি দুটা আনিছিলোঁ, আনি পেলাই ইয়াতে ৰুইছিলোঁ। দুজোপা নে তিনিজোপা আছিলে, মই পাহৰিলোঁ তেতিয়া। আৰু এইকেইজোপা সেইকেইজোপাই হয়, একদম খুব ধুনীয়াকৈ জোপোহাকৈ, মানে কি ক'ম আৰু, ইয়াত কমচে কম 15-20 জোপাৰ ওপৰত আছে। মই দেখাই দিছোঁ ধুনীয়াকৈ, সেইফালে 15-20 জোপাৰ ওপৰত কলগছ আছে এতিয়া বৰ্তমান দেই। তাৰপিছতে এনেকৈ থাকোঁতেনে দেখিলোঁ যে কলখিনি লগা নাই ভালকৈ। তাৰপিছতে জানেই আৰু, অলপ বিজনেছ মাইণ্ডেড, ফাৰ্মিং মাইণ্ড হয়, অলপ পইচা কথা ভাবি থাকোঁ ন। তো কি কৰিলোঁ, আমাৰ ঘৰত মানে বহুত জেগা আছে, আমাক দেখাই দিছোঁ। দেখিছেনে পিছপিনে বাৰীখন, দেখিছেনে? এইবোৰ দেখিছেনে? দেখিছেতো? তো এই জেগাবোৰ হাবি জংঘল হৈ পৰি আছে, ঠিক আছে। ভাবিলোঁ কলগছখিনি ধুনীয়াকৈ ৰুই দিওঁ, আৰু বেলেগ গছ ৰুলে হাবি হ'ব বা মানে জেগাটো খাই দিব, কিন্তু কলগছ ৰুলে জেগাটো নাখায়, যিহেতু এটা সময়ত আমি ধুনীয়াকৈ উঠাই দিব পাৰিম, কোনো প্ৰব্লেম নাই। তো সেইটো কাৰণে ইয়াৰ পৰা কল মই ভাঙি আগপিনে ৰুলোঁ। আৰু মই ফটো দিছিলোঁৱে, এটা চাইডে মই 3-4জোপামান ৰুইছিলোঁ, সেই তাৰ মই ফটো ফেচবুকত দিছোঁ, আপোনালোকে নিশ্চয় পাইছে। আৰু জনে মোৰ ফেচবুকত নাই, তেওঁলোকক কৈছোঁ, মানে যোনসকলে মোৰ ভিডিঅ' ইউটিউবত চাই আছে, তো মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব, ঠিক আছে। তেতিয়া মানে অলপ আপডেটবোৰ পাই থাকিব, আৰু যিহেতু অলপ ফাৰ্মিং মাইণ্ড হয়, টকা পইচাৰ কথা ভাবি থাকোঁ, গম পাইছা নহয়। আপোনালোকৰ কিবা এটা সুবিধা হ'ব মানে। আৰু মই যি কৰি আছোঁ, মোৰ নিজৰ এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ আগত যিহেতু কওঁ, কোনো ফেক নলেজ নিদিওঁ, তো সেইটো কাৰণে বিশ্বাস কৰিব পাৰে, ঠিক আছে। আৰু এই কলগছ কেইজোপা যে দেখিছে, এই কলগছ কেইজোপাত এতিয়া 3জোপা কল লাগিছে। তাৰ আগতে 2জোপা লাগিলে, তেনেকৈ আৰু 2-3জোপা লাগি থাকে কল। আৰু কলখিনি বহুত ভাল দেই, ডাঙৰ ভাল কল হয়। আৰু এতিয়া মই কলখিনি ধুনীয়াকৈ ভাবিছোঁ, গোটেই বাৰীখন খালী হৈ আছে, বাৰীখনত ধুনীয়াকৈ ৰুই দিম। আৰু আমাৰ ইয়াত বান্দৰৰ পৰা মানে একো কৰিব নোৱাৰি, গম পালেনে? বান্দৰৰ পৰা একো কৰিব নোৱাৰি। তো সেইটো কাৰণে কলখিনি যেনেকৈ ৰাখিব পাৰিম আৰু, মানে সিহঁতে বিশ্বাস আছে, কলখিনি ৰাখি দিম, বস্তা চস্তা পিন্ধাই হ'লেও ৰাখি দিব পাৰিম। আৰু কুকুৰ আছে ঘৰত, টেনশ্যন নাই, বান্দৰ চান্দৰ একো সোমাব নোৱাৰে মানে ইমান সহজে। তো এই কামটো মই কৰি আছোঁ এতিয়া, মানে কলপুলি ৰুই আছোঁ, লোকেল কলৰ কলপুলি ৰুই আছোঁ। আপডেট ফেচবুকত পাই থাকিব, ইউটিউবত পাই থাকিব। যিসকলে ফেচবুকত চাই আছে, ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি লওক। যিসকলে ইউটিউবত